কি কৰে এখনে কি কৈ দিয়ক হেল্ল' গাইজ এইটো মোৰ লগত আছে শনি আজি আমি দুটা এতিয়া পথাৰলৈ যাম মানে দাৱনীয়ে ধান দাই আছে আপোনালোকক মানে একদম ধান দোৱাৰ পৰা ধৰি ভঁৰালত ধান ভৰোৱালৈকে এই টু জেড ভিডিঅ'টো দেখাই দিম চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ৰ'ব আৰু এটা কিবা এটা ইম্পৰ্টেণ্ট কাম এটা থাকি গ'ল কি হ'ল কৈ দে লাইক কমেণ্ট শ্বেয়াৰ কি শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা কওক চেনেলটো ছাবস্ক্ৰাইব কৰিব কিবা ক ভালকে ক ক'ত ক আজি আমি ধান দাবলৈ ওলাইছো কি কৰিব লাগে কৈ দে মোৰ চেনেলটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ক'ত কৈ ক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কি আছে কি কৰিব জানো পাহৰি এইবোৰ কি ক এইবোৰ নৰা পেপাৰ এটা বনাও নৰা এটা লাগিছে কাটি ললো এনেকে মজাকে কাটি দিম এইফালে কাটি দিলো তেনেকে ধৰি তেনেকে দি দিলো আকৌ এনেকুৱা লৈ যাব ৰঙা মাটি কলা মাটি মোৰ পেপাৰ বাজি যাবি চাব দেই যাদু কব যায় দিয়া এতিয়া আমি গৈ আছো মানে ধান দাই আছে এই ৰস তই মনে থাক ধান কটাবোৰ দেখাওঁগে আপোনালোকক মানে গাঁৱৰে হয় দাৱনী দেখাম বেছি দেৰি নহয় একদম মজাকে চাই লওক জাকাচ ভিডিঅ' মানে জাকাচ চবলক কি কৈ আছে ক এতিয়া সোণালী গুটি দাই আছে এয়া এইপিনে দাই আছে সোণালী গুটি A few moments later. গাইজ এতিয়া খোৱা হ'ব ৰবাব টেঙা যিহেতু আঘোণৰ বতৰত ৰবাব টেঙা একদম বহুত মজা হয় কৰক ভাল দা বাৰক ভাল ডাঙৰ এটা পাওক গেয়া এতিয়া এইটো খোৱা হ'ব গাইজ আমি এতিয়া খোৱা হ'ব মজাকে দেখিলে এতিয়া তামাম দিম আৰু जगह तो डाल जगह से मतलब नहीं है ऐसे लेके ऐसे The next day. গাইজ মই এতিয়া আপোনালোকক ধানৰ মুঠি দেখাম এয়া হৈছে ধানৰ মুঠি আৰু এনেকুৱা 30টা মুঠি দিলে এটা ডাঙৰি হয় মানে যদি আপোনাৰ 5থৰীয়া ডাঙৰি বান্ধে তেতিয়া এনেকুৱা 30টা মুঠি দিয়ে আৰু 6থৰীয়া হলে 36টা মানে এটা থৰত আপোনাৰ 6টা মুঠি হৈ থাকে গাইজ মানে ডাঙৰি বান্ধিবলৈ যিডাল ৰছী টাইপ ইউজ কৰা হয় ন এইডালক টঙাল বুলি কয় আৰু এই টঙালবোৰ ন এনেধৰণৰ কোমলীয়া বাঁহৰ পৰা বনোৱা হয় হৈছে ধানৰ ডাঙৰি আৰু ডাঙৰিবলৈ যাওঁতে মানে এটা বিশেষ বস্তুৰ প্ৰয়োজন হয় আনিবলৈ চ' আপোনালোকক মই সেই বস্তুটো দেখাই লৈছো বহুতো লোকে তেওঁলোকে এই বস্তুটো কি হয় পৰিচিত মানে বহুতো লোকে জানে আৰু কিন্তু কিছু সংখ্যক লোকে নাজানিব পাৰে চ' তেওঁলোকক মই দেখাই দিছো এইডালক কয় আপোনাৰ বিৰিয়া এতিয়া এডাল লৈ আৰু বলক ডাঙৰি আনিবলৈ যাওঁ এটা হয় এইটো ডাঙৰি এটা এইটো The next day. মৰণা মৰা হ'ব আৰু এইপিনে দেখিছে ডাঙৰি গোটাই থোৱা আছে বেছি টাইম নাই চ' চাই লওক এইটো হৈছে উখোন এইটো কেনেকে ইউজ কৰে মই আপোনালোকক দেখাই দিছো এখন জবকা নহয় জানো এখন কি বুলি কয় জবকা নহয় জানো এইখন হৈছে জবকা মানে যিটো ধানত জাবৰ থাকে ন এনেকে চফা কৰে ককা কি কৰে এইটো কৈ দিয়ক কি কৰে এখনে কি কৈ দিয়ক জাবৰটো যিটো থাকে মানে এইখন হৈছে কোহনা আৰু এইখনে এনেদৰে যিটো ধান মেলি থোৱা হয় ন সেইটো এনেদৰে চপোৱা হয় মই দেখাই দিছো আপোনালোকক এনেদৰে চপোৱা হয় তাৰপিছত আৰু ভৰাই দিয়া হয় ভিতৰত আৰু শেষত এটা কথাই ক'ম যে আমাৰ মানে ইণ্ডিয়াখন কৃষি প্ৰধান দেশ হয়
চ' খেতি সকলোৱে কৰিব লাগে, মানে যিসকলৰ ঘৰত মাটি আছে আৰু কৰিব পৰা সা সুবিধা আছে তেওঁলোকে খেতি কৰিব লাগে। আৰু আজিকালি দেখিছে খেতি কিমান ডেভেলপ হৈছে, মানে খেতি কৰা পদ্ধতিখিনি কিমান ডেভেলপ হৈছে। আগতে গৰু ম'হেৰে মানে হাল বাইছিলে, মৰণা মাৰিছিলে, বাট এতিয়া পাৱাৰ টিলাৰ আহিলে, তাৰপিছত ট্ৰেক্টৰ আহিলে, আৰু এতিয়া চব কামখিনি মেচিনেৰে কৰিব লগা হ'ল। আপোনাৰ বহুতো মানুহৰ ঘৰত কি হয়, খেতি কৰা মাটি থাকে বাট তেওঁলোকে খেতি নকৰে বা এনেই চন পেলাই থৈ দিয়ে, আৰু তেওঁলোকে ভাবে যে আমাৰ ওচৰত পইচা আছে, আমি খেতি নকৰিলেও হ'ব, কিনি খাম। কিন্তু যদি সেই যিজন খেতিয়কে খেতি কৰি ফচল উৎপাদন কৰে, তেওঁ যদি ভাবে যে মোৰ বছৰটোৰ কাৰণেও খেতি মানে ফচল মজুত আছে, যদি তেওঁ ভাবে যে মই আৰু খেতি নকৰোঁ, মোৰ খাব পৰাকৈ মজুত আছে আৰু মই বিক্ৰীও নকৰোঁ, তেতিয়া সেই যিজনে পইচাৰ ফটা লেভেল দেখুৱায় তেওঁৱে পেটত গামোচা বান্ধিব লগা হ'ব। চ' শেষত কৈছোঁ, যিসকলৰ মানে খেতি কৰিব পৰা মাটি আছে, কৰিব পৰা সা সুবিধা আছে, তেওঁলোকে খেতি কৰক আৰু নিজেই কৰা খেতিটো হেল্ডি ফুড এটা খাব পাৰিব। আৰু শেষত ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ, আৰু এটা নতুন ভিডিঅ'ই লগ পোৱাৰ আশাৰে আজিলৈ বাই।